নমস্কাৰ, মই সমীৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসমীয়া পাঠশালালৈ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ইংৰাজী বিষয়ৰ দ্বিতীয়টো চেপ্টাৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডমৰ বিষয়ে। আহক তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ আমাৰ আজিৰ ভিডিঅ'টো। নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম চেপ্টাৰটোৰ ৰাইটাৰো নেলছন মেণ্ডেলাই হয়, কিয়নো এই চেপ্টাৰটো তেওঁৰ অট'বায়োগ্ৰাফীৰ পৰা লোৱা হৈছে, যিখনৰ নাম হৈছে লং ৱাক টু ফ্ৰীডম, আৰু নেলছন মেণ্ডেলাৰ সম্পূৰ্ণ নামটো হৈছে নেলছন ৰলিলালা মেণ্ডেলা। এই চেপ্টাৰটোত প্ৰথমতে এপাৰ্থেইড পলিটিকেল ছিষ্টেমৰ বিষয়ে দেখুওৱা হৈছে। এপাৰ্থেইড ছিষ্টেম মানে হৈছে বৰ্ণ বৈষম্য নীতি, য'ত কৃষ্ণাংগ অৰ্থাৎ ক'লা মানুহবোৰক বগা মানুহবোৰে শাসন আৰু শোষণ কৰিছিল। ছাউথ আফ্ৰিকাত প্ৰায় 300 বছৰতকৈও বেছি হোৱাইট ৰুল থকাৰ পাছত নেলছন মেণ্ডেলাই তাৰ প্ৰথমজন ব্লেক প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচিত হয়। নেলছন মেণ্ডেলাই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ এজন নেতা আছিল। তেওঁ জীৱনৰ আধাতকৈও বেছি সময় বৰ্ণ বৈষম্যৰ বিৰুদ্ধে মাত মাতিছিল, যাৰ বাবে তেওঁ 30 বছৰতকৈও অধিক সময় জেলত থাকিব লগা হৈছিল, আৰু অৱশেষত ছাউথ আফ্ৰিকাৰ 1994 চনৰ গণতান্ত্ৰিক নিৰ্বাচনত তেওঁ প্ৰথমজন ব্লেক প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচিত হয়। ছাউথ আফ্ৰিকাৰ ইতিহাসত হোৱা প্ৰথমটো গণতান্ত্ৰিক নিৰ্বাচনত তেওঁৰ পাৰ্টীয়ে 400ৰ ভিতৰত 252টা ছিটত জয়লাভ কৰে। এই চেপ্টাৰটো নেলছন মেণ্ডেলাৰ ইনগ্ৰেশ্যন চেৰিমনী অৰ্থাৎ উদ্বোধনী অনুষ্ঠানৰ ওপৰত লিখা হৈছে। তেওঁ কয়, 10 মে'ৰ এই বিশেষ দিনটো আহি গ'ল, যিদিনা মই মোৰ ৰাষ্ট্ৰপতি পদৰ বাবে শপত ল'ম। তাৰ পূৰ্বে কেইদিনমান আগৰ পৰাই পৃথিৱীৰ বহুকেইজন নেতাই তেওঁক শুভেচ্ছা জনাবলৈ তেওঁৰ ওচৰলৈ আহিছিল। ছাউথ আফ্ৰিকাৰ মাটিত হোৱা এই উদ্বোধনী অনুষ্ঠানটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ উদ্বোধনী অনুষ্ঠান আছিল, কিয়নো এই উদ্বোধনী অনুষ্ঠানটোত 140খনতকৈ অধিক দেশৰ নেতা সন্মিলিত হৈছিল, আৰু এই উদ্বোধনী অনুষ্ঠানটো প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিঙে নিৰ্মাণ কৰা শিলৰ মনোমোহা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল। যিহেতু দশকতকৈও অধিক সময় ছাউথ আফ্ৰিকাত বগা লোকসকলে শাসন কৰিছিল, কিন্তু এতিয়া ছাউথ আফ্ৰিকাৰ প্ৰথমখন গণতান্ত্ৰিক অজাতিগত চৰকাৰ গঠন হ'বলৈ লৈছিল। সেইবাবে পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল। এতিয়া কাৰো বৰ্ণ বৈষম্যৰ প্ৰথাৰ বাবে ভয় কৰাৰ প্ৰয়োজন নাছিল। সেইদিনা ছাউথ আফ্ৰিকাৰ সকলো ৰঙৰ লোকে সেই উদ্বোধনী অনুষ্ঠানটো চাবলৈ আহিছিল। সেইদিনা নেলছন মেণ্ডেলাই তেওঁৰ জীয়ৰী জেনানীৰ সৈতে সেই উদ্বোধনী অনুষ্ঠানটোলৈ আহিছিল। পোনপ্ৰথমে মিষ্টাৰ ডি ক্লাৰ্কে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। তাৰ পাছত টাবো এম্বিকিয়ে প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। তাৰ পাছত নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰে। নেলছন মেণ্ডেলাই শপত লৈছিল যে তেওঁ সংবিধান মানি চলিব আৰু সংবিধান উন্নীত কৰিব, লগতে তেওঁ দেশৰ জনগণক আগুৱাই নিবলৈ তেওঁলোকৰ হিতৰ কাৰণে তেওঁ সম্পূৰ্ণৰূপে নিজকে কৰ্মনিয়োগ কৰিব বুলি তেওঁ শপত গ্ৰহণ কৰিছিল। তাৰ পাছত নেলছন মেণ্ডেলাই ছাউথ আফ্ৰিকাৰ সেই স্বাধীনতাৰ বিষয়ে কয়, যিটো তেওঁৰ দেশে 300 বছৰৰ এটা অমানৱীয় শোষণৰ পাছত লাভ কৰিছিল। তেখেতে সেই অনুষ্ঠানলৈ অহা আন্তঃৰাষ্ট্ৰীয় নেতাসকলক ধন্যবাদ জনায়। তেওঁ কয়, যিসকলে আহি আমাৰ এই অনুষ্ঠানটোত ভাগ লৈছে, যিহেতু এই ভাগত তেওঁলোকে ন্যায়ৰ প্ৰতি, সত্যৰ প্ৰতি, শান্তিৰ প্ৰতি বা মানুহৰ মানৱ অধিকাৰৰ প্ৰতি যি সন্মান দেখুৱাইছে, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তাৰ পাছত তেওঁ কয় যে ছাউথ আফ্ৰিকাৰ এই সুন্দৰ ভূমিত আজিৰ পৰা কোনেও ভেদভাৱ সহিব লগা নহ'ব, যদিওবা তেওঁৰ দেহৰ ৰং ক'লাই নহওক কিয়। আজিৰ পাছত ছাউথ আফ্ৰিকাত কেতিয়াও ৰংভেদ নহ'ব। তাৰ পাছত তেওঁ কয়, ভগৱানে যাতে আফ্ৰিকা আৰু আফ্ৰিকান লোকসকলৰ প্ৰতি তেওঁৰ আশীৰ্বাদ অটুট ৰাখে। আজি আমি সকলো স্বাধীন হৈ গ'লোঁ। এই স্বাধীনতা যাতে আমাৰ সকলোৰে সদায় অটুট থাকে। কিছু সময়ৰ পাছত ছাউথ আফ্ৰিকান ৰঙীন জেটছ আৰু হেলিকপ্টাৰবোৰ সেই ইউনিয়ন বিল্ডিংটোৰ ওপৰেৰে উৰিবলৈ আৰম্ভ কৰে। সেই সেনাবাহিনীৰ হেলিকপ্টাৰবোৰে নতুনকৈ গঠিত চৰকাৰখনৰ প্ৰতি আনুগত্য ভাৱ প্ৰকাশ কৰিছিল। তেওঁলোকে এনেকুৱা এখন চৰকাৰক সন্মান জনাইছিল যিখন সম্পূৰ্ণৰূপে গণতান্ত্ৰিকভাৱে গঠন কৰা হৈছিল। তাৰ পাছত ছাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ আৰু পুলিচৰ উচ্চপদস্থ বিষয়াসকলৰ
সকল যাৰ বুকুত বীৰতাৰ বহু মেডেল লগোৱা আছিল তেওঁলোকে নেলছন মেণ্ডেলাক চেলিউট দি সন্মান জনালে। তেতিয়া নেলছন মেণ্ডেলাই ভাবিলে, যদি আজি চাউথ আফ্ৰিকা স্বাধীন নহ'লহেঁতেন তেতিয়া কিজানি এই জেনেৰেল কেইজন যিকেইজনে এতিয়া মোক চেলিউট জনাইছে তেওঁলোকেই চাগে মোক গ্ৰেপ্তাৰ কৰিলেহেঁতেন। কিছু সময়ৰ পাছত চেভৰন অৰ্থাৎ ভি আকৃতিৰ দক্ষিণ আফ্ৰিকাৰ ইম্পালা জেটছ কেইখনমান গৈছিল আৰু সেই জেট প্লেন কেইখন দক্ষিণ আফ্ৰিকাৰ নতুন পতাকাখনৰ 5টা ৰং ক'লা, ৰঙা, সেউজীয়া, নীলা আৰু সোণোৱালী ধোঁৱা এৰি গৈছিল আৰু সেইদিনা দুটাকৈ ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল। শ্বেতাংগসকলে নিকচি চিকিলাল আই আফ্ৰিকা আৰু কৃষ্ণাংগসকলে ডাইষ্টেম গাইছিল। যিদিনা এই দুটা ৰাষ্ট্ৰীয় সংগীত সকলোৱে গাইছিল তেতিয়া নেলছন মেণ্ডেলাই জানিছিল যে সেইদিনা যদিও কাৰো এই গীতকেইটাৰ লিৰিক্স মনত নাই, কিন্তু লাহে লাহে কিছুদিনৰ পাছত সকলোৰে অন্তৰত এই গীতকেইটা সোমাই যাব। ইনগ্ৰেশ্যনৰ দিনা নেলছন মেণ্ডেলাই ইতিহাসৰ বিষয়েও চিন্তা কৰে। তেওঁ ভাবে যে কিদৰে শ্বেতাংগ অৰ্থাৎ বগা লোকসকলে কিদৰে কৃষ্ণাংগ অৰ্থাৎ ক'লা লোকসকলক শাসন আৰু শোষণ কৰিছিল, কিদৰে জাতিভেদ প্ৰথাৰ সৃষ্টি কৰিছিল। তেওঁলোকে এনেকুৱা এখন সমাজৰ নিৰ্মাণ কৰিছিল য'ত ক'লা লোকসকলৰ প্ৰতি বহুত কঠোৰ নিয়ম বান্ধি দিয়া হৈছিল। তেওঁলোকক অত্যাচাৰ কৰা হৈছিল। কিন্তু এতিয়া অৰ্থাৎ যেতিয়া মেণ্ডেলা 80 বছৰীয়া হৈ গৈছিল তেতিয়া এই ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। এতিয়া প্ৰতিজন নাগৰিকেই তেওঁলোকৰ অধিকাৰ আৰু স্বাধীনতাৰ বাবে মান্যতা পাব। মানুহৰ ছালৰ ৰঙে ইয়াত কোনো ধৰণৰ প্ৰভাৱ নেপেলাব। তেওঁ লাগে বগাই হওক বা ক'লাই, এতিয়া সকলো সমান হ'ব। লেখকে তাৰ পাছত অনুভৱ কৰিলে যে হাজাৰ হাজাৰ লোকৰ আত্মবলিদানৰ বাবেই এই শুভ দিনটো আহিছিল। তেওঁ বহুত দুখী হয় কিয়নো তেওঁ সেই লোকসকলক ধন্যবাদ জনাব নোৱাৰিলে যিসকলৰ অগাধ কষ্ট আৰু বলিদানৰ বাবে আজি চাউথ আফ্ৰিকা এখন স্বাধীন দেশ হিচাপে গঠিত হৈছে। এই বৰ্ণবৈষম্য নীতিয়ে লেখকৰ দেশ আৰু দেশৰ কিছু লোকক মনত ক্ষোভৰ সৃষ্টি কৰিছিল। এই বৰ্ণবৈষম্য নীতিয়ে মহান স্বাধীনতা সংগ্ৰামীৰো সৃষ্টি কৰিছিল। তেওঁলোক সেইসকল মানুহ আছিল যিসকলে দক্ষিণ আফ্ৰিকাৰ স্বাধীন কৰিবৰ বাবে নিজেই শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল। সেইসকলৰ ভিতৰত কেইজনমান হ'ল অলিভাৰ টাম্বু, ৱাল্টাৰ চিচলু, ইউচুফ ডাইডো আদি। তেওঁলোক এনেকুৱা ব্যক্তি আছিল যাৰ অসাধাৰণ সাহস, বুদ্ধি আৰু উদাৰতা আছিল, যিটো এতিয়া হয়তো কাৰো গাত দেখিবলৈ পোৱা নাযাব। তেওঁলোক এনেকুৱা ব্যক্তি আছিল যিয়ে নেলছন মেণ্ডেলাৰ মনৰ আশা বুজি পাইছিল। তেওঁলোকে নেলছন মেণ্ডেলাৰ বাবে নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল। নেলছন মেণ্ডেলাই কৈছিল যে কোনো ব্যক্তিৰ ৰং আৰু ধৰ্মৰ বাবে বেলেগ ব্যক্তিক ঘৃণা কৰিবলৈ জন্ম নহয়, তেওঁলোক সকলোকে ভাল পাবলৈ শিকাব পৰা যায়। জেলত থাকোঁতে যেতিয়া নেলছন মেণ্ডেলা আৰু তেওঁৰ লগৰ কেইজনমানক অত্যাচাৰ কৰা হৈছিল তেতিয়া নেলছন মেণ্ডেলাই এজন গাৰ্ডৰ চকুত কিছু সময়ৰ বাবে মানৱতাৰ ভাৱ দেখিবলৈ পাইছিল। তেতিয়া তেওঁ বুজিছিল যে মানুহৰ ভালখিনি লুকুৱাই থ'ব পৰা যায় যদিও কেতিয়াও শেষ কৰিব পৰা নাযায়। তাৰ পাছত নেলছন মেণ্ডেলাই কয় যে জীৱনত এজন ব্যক্তিৰ দুটা কৰ্তব্য থাকে। প্ৰথমটো কৰ্তব্য তেওঁৰ পৰিয়ালটোৰ প্ৰতি আৰু দ্বিতীয়টো কৰ্তব্য তেওঁৰ সমাজ আৰু দেশখনৰ প্ৰতি থাকে। লেখকৰ এই দুইটা কৰ্তব্য সম্পূৰ্ণ কৰিবলৈ বহুত কষ্ট কৰিব লগা হৈছিল কিয়নো দক্ষিণ আফ্ৰিকাৰ ক'লা লোকসকলে যদি সাধাৰণ লোকসকলৰ দৰে থাকিছিল তেতিয়া তেওঁলোকক শাস্তি বিহা হৈছিল। তেনে লোকক নিজৰ মানুহবোৰৰ পৰা আঁতৰত ৰখা হৈছিল। সেইবাবে তেওঁলোকে নিজৰ পৰিয়ালৰ কৰ্তব্যবোৰ সম্পূৰ্ণ কৰিব পৰা নাছিল। নেলছন মেণ্ডেলাই কৈছিল, মই স্বাধীন হোৱাৰ ভোক লৈ জন্ম হোৱা নাছিলোঁ। মই মুক্তভাৱেই জন্ম হৈছিলোঁ আৰু মই জনাত মই সকলোতেই মুক্ত আছিলোঁ। মই দেউতাৰ আদেশ মনাত, পৰিয়ালৰ নীতি নিয়মবোৰ মনাত স্বাধীন আছিলোঁ। কিন্তু অতি সোনকালে তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ স্বাধীনতা কেৱল এটা ভ্ৰমহে আছিল। তেওঁ স্বাধীনতাৰ বাবে অন্বেষণ কৰিছিল যেতিয়া তেওঁলোকক স্বাধীনতাৰ পৰা আঁতৰত ৰখা হৈছিল। শিক্ষাৰ্থী অৱস্থাত তেওঁ পঢ়া আৰু ক'ৰবালৈ অহা যোৱা কৰাৰ বাবে স্বাধীনতা বিচাৰিছিল। ছাত্ৰ অৱস্থাত তেওঁ নিজৰ শক্তি আৰু ক্ষমতাৰ জৰিয়তে আগুৱাই যোৱাৰ বাবে স্বাধীনতা বিচাৰিছিল। তেওঁ নিজৰ পৰিয়ালৰ কৰ্তব্যবোৰ পালন কৰাৰ বাবেও স্বাধীনতা বিচাৰিছিল। কিন্তু অতি সোনকালে তেওঁ বুজি পাইছিল যে তেওঁ নিজৰ ভাই ভনীৰ দৰে স্বাধীন নহয়। তাৰ পাছতেই তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ লগত সন্মিলিত হয়। স্বাধীনতাৰ বাবে তেওঁ যিটো দৃঢ় ইচ্ছা আছিল
সেইটোৱে তেওঁক বহুত শক্তি যোগাইছিল। স্বাধীনতাৰ ইচ্ছাই তেওঁক বহুত সাহসী কৰি তুলিছিল। যদিওবা তেওঁক বহুত অত্যাচাৰ কৰা হৈছিল, তেওঁক ভিক্ষাৰীৰ দৰে থাকিবলৈ বাধ্য কৰোৱা হৈছিল, নেলছন মেণ্ডেলাই এইটো কথা বিশ্বাস কৰিছিল যে যিসকল লোকে এইটো ভাবে যে তেওঁলোক স্বাধীন আৰু সেইবাবে বেলেগ লোকক অত্যাচাৰ কৰিব, তেতিয়া তেওঁলোকৰ পৰা স্বাধীনতা কোনেও হস্তক্ষেপ কৰিব নোৱাৰে, তেওঁলোকে সেইটো ভ্ৰম বুজি আছিল। কিয়নো তেওঁলোক স্বাধীন নহয়, তেওঁলোক ঠেক মনোবৃত্তিৰ। তেওঁলোকে নিজৰ মনতে এটা আনক বেয়া পোৱাৰ এটা শক্তিশালী ভাৱ লৈ আছে। আৰু সঁচাকৈ ময়ো মুক্ত নহয় যদি মই কাৰোবাৰ স্বাধীনতা কাঢ়ি আনো। যেনেকৈ মোৰ স্বাধীনতা আনে কাঢ়ি নিলে মই মুক্ত নহওঁ। শোষণ আৰু শোষকৰ যি মানৱীয় সত্তা, সেয়া তেওঁলোকৰ পৰা আনে কাঢ়ি লৈ যায়। ইমানতেই শেষ হয় নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম চেপ্টাৰটো। আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।